ভিডিঅ'বোৰ নিদিয়াই হ'লোঁ, সেইটো কাৰণে আজি হঠাৎ ভাবিলোঁ নাই ভিডিঅ'বিলাক আকৌ আৰম্ভ কৰোঁ, মানে দিওঁ। তো আজি বনাব লৈছোঁ চুজি লাড্ডু। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফেচবুকত ফ'ল' কৰি দিব, ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব। আৰু মই কেনেকৈ বনাইছোঁ লাড্ডুটো চাওকচোন। আৰু আপোনালোকে যদি কোনে কোনে বনাই ভাল পায় আৰু কোনে কোনে খাই ভাল পায় কমেণ্ট কৰিবচোন। আৰু যদি আপোনালোকে ভিডিঅ'টো ভাল পায় গোটেইখিনি চাব, আৰু যদি ভাল নালাগে আগতীয়াকৈ কৈছোঁ স্কিপ কৰি দিব, কিন্তু বেয়া কমেণ্ট নকৰিব। আৰু আপোনালোকে কেনেকৈ বনাই বাৰু নাজানো, মই মোৰ ষ্টাইলত বনাইছোঁ। কিছুমান বস্তু নিজৰ ইচ্ছা দিব পাৰে, যেনেকৈ মিঠাটো আপোনালোকৰ সোৱাদ অনুসৰি দিব, আৰু যোনে মিঠা বেছি ভাল পায় সিহঁতে চেনিটো বেছি দিব, যোনে বেয়া পায় অলপ কমকৈ দিব। আৰু মই ইয়াত বাদাম এড কৰিম, গতিকে আপোনালোকে যদি বাদামটো খাই ভাল পায় দিব, আৰু নিদিলেও হয়। কিছুমানটো বাদাম কিচমিচ খেজুৰ এইবিলাক দিয়ে, যোনে যেনেকৈ ভাল পায় তেনেকৈও দি ভাল লাগে। আৰু চেনিৰ জেগাত আপোনালোকে গুড় দিও চাব পাৰে, গুড় খেজুৰ এইবিলাক চব দিলে আৰু বেছি টেষ্টি হয়। আৰু মই এতিয়া বনাম চেনি দি, আৰু যদি ভাল লাগিছিল চাই থাকিব দেই। প্ৰথমতে মই চুজিখিনি ভাজি লৈছোঁ, আৰু মই চুজিখিনিত ঘিউ দি ভাজিছোঁ, যিহেতু মোৰ তাত ঘিউ আছে। আৰু কাৰোবাৰ যদি ঘিউ নাথাকে হাতত, কিন্তু আপোনালোকে ৰিফাইনতো ভাজিব পাৰে, কিন্তু মই ভাবোঁ কম যে ৰিফাইন আৰু ঘিউতে ভাল হয়। আৰু মিঠাতেলটো আজিকালি কিবা এটা গোন্ধ পায় ন, কেঁচা কেঁচা কিবা এটা গোন্ধ পায় তেলটোত, সেইটো কাৰণে মিঠাতেলত ভাজাতকৈ চুজিখিনি আপোনাৰ ঘিউ বা ৰিফাইনত ভাজিব, খাবলৈ বহুত টেষ্টি হয়। আৰু গোন্ধ চোন্ধ একো নাথাকে, ঘিউত ভাজিলেতো বেলেগ এটা চেণ্ট পায়, সেইটো মানে কি ক'ম আৰু। তো এয়া মই ভাজি লৈছোঁ চুজিখিনি প্ৰথমে, তাৰপিছত কেৰাহীত চেনি অকণমান চেনি দি নাৰিকলখিনি ভাজি লৈছোঁ, আৰু আঠা আঠা হৈ যোৱাৰ পিছত মই চুজিখিনি ঢালি দিছোঁ। আৰু এইফালে ছোৱালীজনী বহুত টেক্ট কৰি আছিলে, মানে দিগদাৰ দি আছিলে, গতিকে মই খৰধৰ কৰি মানে বাকী ভালকৈ দেখুৱাব পৰা নাই আপোনালোকক। মই লাড্ডুখিনি বনাই দিছোঁ, মই সৰু সৰুকৈ বনাইছোঁ। আৰু এটা কথা কওঁ যে গৰম থাকে ন, চুজিখিনি যেতিয়া লাড্ডু বনাব তেতিয়া সেইটো সময়ত আপোনালোকে এটা বাটিত অলপ ঠাণ্ডা পানী লৈ ল'ব। যেতিয়া লাড্ডুটো ল'ব ন, অলপ ঠাণ্ডা পানী হাতটো ধুই ল'লে মানে লাড্ডুটো বনাবলৈ সুবিধা, সোনকালে বনাব পাৰি আৰু ভালো হয়। আৰু এয়া চাইছে নহয়, যেতিয়া গৰম হৈ যায় ন, তেতিয়া অলপ ঠাণ্ডা পানী দি ধুই আকৌ বনালে ন লাড্ডুটো ধুনীয়া হয়, আৰু গৰমো নালাগে, সোনকালে বনাই দিব পাৰি। আৰু যিহেতু মোৰ তাত কোনো মানুহ নাছিলে, অকলে অকলে কৰিব লগা হৈছিলে, মই সেইটো কাৰণে পূৰা স্পীডত কৰিলোঁ। আৰু মানে মোবাইলটো ধৰি এইফালে ছোৱালীজনীৰ কাৰণে দেখাব পৰা নাই ভালকৈ। আৰু চাইছে নহয়, মই এটা লাড্ডু ভাঙি দেখাইছোঁ আপোনাক কিমান ছফ্ট হৈছে, একদম মানে এনেকৈ ভাঙি নাযায়, কিন্তু আপোনালোকে অলপ হেঁচা দিলে ভাঙি যাব। এনেকৈ ধুনীয়াকৈ থৈ দিব পাৰিব কেইদিনমান টেমাত, আৰু এনেকৈ থৈও খাব পাৰে। কেনেকৈ পালে বাৰু ভিডিঅ'টো চাই কমেণ্ট কৰিবচোন। আৰু যদি ভাল লাগিছে আকৌ এবাৰ কৈছোঁ লাইক কমেণ্ট শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰি দিব, ফেচবুকত হ'লে ফ'ল' কৰি দিব। আকৌ এটি নতুন ভিডিঅ' বনাওঁ আপোনালোকৰ ওচৰলৈ। Goodbye.